65 নং কলাইগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিশিষ্ট সমাজসেৱক মুকুন্দৰাম চৌধুৰীয়ে সাংবাদিকক জনাই কয় যে স্থানীয় প্ৰাৰ্থীয়েহে সমষ্টিৰ চাৰিসীমাৰ কথা সমস্যাৰ কথা জ্ঞাত। বাহিৰৰ প্ৰাৰ্থী বা ভোটাৰ অধিকাৰ নথকা কোনো প্ৰাৰ্থীয়ে সমষ্টিৰ ভোট নাপায়। সমষ্টিৰ উন্নয়ন হ'ব লাগিলে স্থানীয় যোগ্য প্ৰাৰ্থীৰহে দৰকাৰ। কলাইগাঁও সমষ্টিৰ পিছ পৰি থকাৰ সন্দৰ্ভত চৌধুৰীয়ে কয় যে গাঁৱৰ ৰাস্তা ঘাট, বিশুদ্ধ খোৱা পানী আৰু কাৰিকৰী শিক্ষা, স্বাস্থ্যৰ অভাৱৰ বাবে সমষ্টিটো মূৰ দাঙি উঠিব পৰা নাই। তেখেতৰ কাৰ্যকালত 30খন বিচনাযুক্ত চিকিৎসালয়, অগ্নি নিৰ্বাপক কাৰ্যালয় আৰু বহুতো উন্নয়নমূলক কাম কৰিছিল। আৰু যথেষ্ট ৰাস্তা ঘাট, দলঙৰ কাম কৰি দেখুওৱা প্ৰাক্তন বিধায়কগৰাকীয়ে সাংবাদিকক কয়, মই আপোনালোকৰ মিডিয়াৰ যোগেদি মই কলাইগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক হিচাপে কলাইগাঁও সমষ্টিবাসী মই নতুন বছৰ শুভেচ্ছা জনাইছোঁ। লগতে মই সদৌ অসমবাসী মই নতুন বছৰ শুভেচ্ছা জনাওঁ। কলাইগাঁও সমষ্টি কেন্দ্ৰ উন্নয়ন কৰিব লাগিব এই কথাটো অসুবিধা হয়। অসুবিধা মানে এইকাৰণে কথাটো ক'লে অলপ দেখাত বেয়া দেখি, তথাপি মই কম যে কলাইগাঁও সমষ্টিটো আমাৰ সেই ব্ৰিটিছৰ পৰাই ভাৰত স্বাধীন তেতিয়াৰ পৰাই মানে চলিয়ে আছে, চলি থাকিব। বহুত MLA আহিল, বহুত MLA গ'ল। ময়ো MLA আছিলোঁ। মই 5 বছৰ MLA থাকিলোঁ। মই কি কৰিছোঁ, কি নকৰিছোঁ সেইটো মই ক'বলৈ নাযাওঁ। আমাৰ কলাইগাঁওবাসী ৰাইজে তেওঁলোকে জানে, আৰু মই কি কৰিছোঁ, কি নকৰিছোঁ তেওঁলোকক সুধিলে আপোনাৰ ভাল হ'ব। গতিকে মই আশা ৰাখিছোঁ আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ কলাইগাঁওবাসীক যে ৰাইজ ভালে থাকক, শান্তি সুখেৰে থাকক, সকলো ফালৰ পৰা আপোনালোকে মানে উন্নতিৰ কাৰণে চেষ্টা কৰক, কলাইগাঁও সমষ্টিৰ উন্নয়নৰ কাৰণে চেষ্টা কৰক। লগতে কলাইগাঁও সমষ্টিৰ উন্নয়ন হ'লে অসমৰ উন্নতি, আমাৰ দৰং জিলাৰ উন্নতি হ'ব, বা আমাৰ কি কয় এইটো ওদালগুৰিৰ উন্নতি হ'ব, লগতে অসমৰ উন্নতি হ'ব। কলাইগাঁও উন্নতি অসমৰ, দৰং জিলাৰ উন্নতি, দৰং জিলাৰ উন্নতি অসমৰ উন্নতি হ'ব, আৰু অসমৰ উন্নতি হ'লে ভাৰতবৰ্ষৰ উন্নতি হ'ব। এই কথাটো আপোনালোকে ক'ব মই চাওক। মই কলাইগাঁও সমষ্টিত 2006ত মই MLA খেলিছিলোঁ। মই হাৰিছোঁ সেইটো কলাইগাঁওবাসীয়ে গম পাব। আৰু মই হাৰিছোঁ হয়তো মই নতুন মানুহ হিচাপে, বা বহুতে হয়তো মোক চিনা নাছিল, জানা নাছিল, সেইকাৰণে মই প্ৰথমবাৰ হাৰিলোঁ। আৰু হাৰাটো ডাঙৰ কথা নহয়, কাৰণ মানুহখিনিয়ে মোক চিনি পোৱা নাছিল, বা মই সমষ্টিৰ লোকেল পলিটিকেলি হয়তো ভাবা তেওঁলোকে গম পোৱা নাছিলে, সেইকাৰণে হয়তো মই হাৰি থাকিলোঁ। দ্বিতীয়বাৰ মই জিকিলোঁ, খুব ভালভাৱে জিকিলোঁ। আৰু তৃতীয়বাৰ মই ইলেকশ্যন খেলিলোঁ। তৃতীয়বাৰ ইলেকশ্যন খেলাটোত মই এতিয়া সেইটো মানে পলিটিকেল মাৰ্ডাৰ হৈছে মোৰ ওপৰত, ৰাজনীতি হিচাপে মোক কলাইগাঁও সমষ্টিবাসীক মই ৰাইজক দুখ নিদিম, কিন্তু ৰাজনীতিৰ পাকচক্ৰত মই হাৰি থাকিলোঁ। এই কথাটো আপোনাক জনালোঁ। এতিয়া এইটো ধ্ৰুৱ সত্য, একেবাৰে সত্য। ৰাজনীতিৰ পাকচক্ৰত পৰিলোঁ মই, মোক হৰুৱাই দিলে। আৰু এতিয়া কোনে হৰুৱাইছে সেইটো মই নকওঁ, কলাইগাঁও ৰাইজবাসীয়ে ক'ব। এতিয়া স্থানীয় পাৰ্টি, স্থানীয় ব্যক্তি হ'লে, কলাইগাঁও সমষ্টিৰ স্থানীয় ব্যক্তি হ'লে তেওঁ গোটেই সমষ্টিখিনি কথাখিনি জানে। গতিকে ডেফিনেটলি কলাইগাঁও সমষ্টিৰ যিজন বিধায়ক হ'ব কলাইগাঁৱৰ পৰা, সমষ্টিৰ পৰা, তেওঁ নিশ্চয় গোটেই গোটেই সমষ্টিটোৰ উন্নয়নৰ কথা গোটেইখিনি জানিব তেওঁলোকে। গতিকে তেওঁ তেতিয়া এইটো মানুহে ক'ব আকৌ আপোনাৰ, এতিয়া মই আপোনালোকৰ চেনেলৰ যোগেদি কথাখিনি কওঁতে মানুহে ভাবিব তেওঁ লোকেল বুলি পেলাই কথাখিনি কৈ আছেনে বুলি মানুহে প্ৰশ্ন কৰিব পাৰে। কিন্তু আপোনাৰ প্ৰশ্নৰ উত্তৰটো মই দিব খুজিছোঁ এনেকৈ যে লোকেল মানুহজন হ'লে কলাইগাঁও সমষ্টিত যদি স্থানীয় ব্যক্তি হয়, তেতিয়াহ'লে তেওঁ জনগাঁথনিৰ বিষয়ে জানে, তেওঁ চাৰিসীমাৰ বিষয়ে জানে, বা ব্ৰিটিছৰ দিনৰ পৰা তেওঁ জন্মৰ পৰা কলাইগাঁও উন্নতি কেনেকুৱা হৈছে তেওঁ জানে। গতিকে আমাৰ কলাইগাঁও সমষ্টিত বহুতো আমাৰ বিধায়ক, আপোনাৰ স্থানীয় বিধায়ক আছে, তেওঁলোক কাম কৰি গৈছে। আৰু ময়ো সৌভাগ্যক্ৰমে মই বিধায়ক আছিলোঁ, ময়ো যিখিনি পাৰোঁ মই কাম কৰি গৈছোঁ। আগতে আমাৰ হস্পিটেলৰ সুবিধা আছে, হস্পিটেল নাছিলে, ৰাস্তা পদূলি এতিয়াও অভাৱত আছে, হস্পিটেল এতিয়াও অভাৱত আছে। কিন্তু মই কথাখিনি ক'লে দেখাত বেয়া হ'ব। গতিকে মই MLA থাকোঁতে মই কি কাম কৰিলোঁ সেইখিনি সমষ্টিবাসী ৰাইজে অৱগত হয়, তেওঁলোকে জানে। এতিয়া ডাঙৰ প্ৰশ্ন কৰিলে আপুনি, কাৰণ মই বিধায়ক আছিলোঁ। গতিকে এই ক্ষেত্ৰত মানে কালি এখন পেপাৰত পঢ়িলোঁ মই, কোনে ক'লে মই পেপাৰত পঢ়িছিলোঁ কালি খবৰতে, যে বিধায়ক হ'বলৈ মানে যোগ্যতা দৰকাৰ নকৰে বুলি পেপাৰত দেখিলোঁ মই কালি। গতিকে সেইটো মই সেই আপোনাৰ এইটো প্ৰশ্নৰ উত্তৰ মই নিদিম, কাৰণ এখন যোগ্যতাটো লাগিবই। যোগ্যতা নহ'লে আপোনাৰ অসুবিধা হ'ব, বুজিছে? অসুবিধা হ'ব মানে বহুত কথা আছে আপোনাৰ। অকল আপুনি MLA হ'লেওতো নহ'ব। আপুনি গোটেই কথাখিনি চৰি পাৰি লিখা পঢ়া বা গোটেই ষ্টাডি মানে অধ্যয়ন এইবিলাক কৰিব লাগিব। গতিকে
শিক্ষাটো লাগিব, শিক্ষাৰ ক্ষেত্ৰত লাগিবই আপোনাৰ এই বুলি কোৱা নাই যে একেবাৰে ডিগ্ৰীধাৰী হ'ব, ডাবল ডিগ্ৰীধাৰী হ'ব, কিবা হ'ব, বহুত ডিগ্ৰী হ'ব, সেইটো নহয়। সাধাৰণ বেছিক মানে জ্ঞানখিনি আপোনাৰ এইটো লাগিবই। আপোনাৰ প্ৰশ্নটো মই এনেভাৱে উত্তৰ দিম, শেষ খেল বুলি কথা নাই, এইটো মানুহ কৈ আছে। যদি পাব্লিকে কালাৰগাঁও সমষ্টিয়ে হওক বা মই যিকোনো সমষ্টি মই গুৱাহাটীৰ পৰা খেলিলে যদি মোক ভাল পায় মানুহখিনিয়ে বা মই যোগ্য হয়, তেওঁলোকে যদি ভাবে মোৰ যোগ্যতা আছে, মই যোগ্য হয়, তেতিয়াহ'লে তেওঁলোকে ভোট দিব। আৰু সেই মানে এই শেষ খেলটো হ'লে এইটো আপুনি ক'ব খুজিছে মানে পইচা পাতিৰ কথা ক'ব খুজিছে কিন্তু পইচা পাতি দি পেলাই ইলেকশ্যন জিকাটো মই ভাবোঁ সেইটো সম্ভৱ নহয়। আগৰ কথা মই নকওঁ, এতিয়া আমাৰ মানুহবিলাক আমাৰ জনসাধাৰণ এতিয়া মানে সজাগ, কাক উপযুক্ত প্ৰাৰ্থীকে তেওঁলোকে ভোট দিব। আৰু মই এইটো ক'ব খোজোঁ, মানে মই ক'ব হয়তো মোৰ ভুল হ'ব পাৰে, এই টকাই দি ইলেকশ্যন জিকিব নোৱাৰি, মিছা কথা। টকাই দি পেলাই ইলেকশ্যন জিকিব নোৱাৰি, মিছা কথা। ৰাইজে ভাল পাব লাগিব যে যোৱাবাৰ মই হাৰিছোঁ, ক'ৰবাত হয়তো ভুল হৈছিলে, সেইকাৰণে ৰাইজে ভোট নিদিলে, কিন্তু মই হাৰি থাকিলোঁ। গতিকে মই টকা পইচাৰ খেল খেলি মই শেষ খেল খেলি ইলেকশ্যন জিকা কথাটো মই বিশ্বাস নকৰোঁ। যোৱাবাৰ হাৰাৰ মই জানো নাই, হয়তো মোৰ ভুল হৈছিলে, ৰাইজে সেইকাৰণে মোক ভোট নিদিলে, এই কথাটো মই নিজে মানি লৈছোঁ, মই কাকো দুখ দিয়া নাই। তাৰপৰা যথেষ্ট সহায় পাইছোঁ। মই দলৰ পৰা টিকেট পালোঁ, প্ৰথম বছৰ মই হাৰিলোঁ, দ্বিতীয় বছৰ মই টিকেট পাই জিকিছোঁ, ভালকৈ জিকিছোঁ, দলে সহায় কৰিছোঁ, ভালকৈ জিকিছিলোঁ, ধুনীয়াকৈ জিকিছোঁ। কিন্তু ছেকেণ্ড টাইমটো মই ক'লোৱে আপোনাক। থাৰ্ড টাইমত মই এইটো পলিটিকেলি মাৰ্ডাৰ হৈছোঁ, মই এইটো ক'ব নোখোজোঁ, মই মানে কাকো মই এটেক কৰিব খোজা নাই। কিন্তু এটা কথা, বালিলৈ যি পাত শুকিবলৈ সেই পাত, আপোনাৰ কথা এটা আৰু ধুনীয়াই কওঁ মই, বালিলৈ যি পাত শুকিবলৈ সেই পাত। বিজেপি ৰাষ্ট্ৰীয় দল মানে অতীত আছে এটা ৰাষ্ট্ৰীয় দল। সেইকাৰণে ৰাষ্ট্ৰীয় দলৰ তেওঁলোকৰ যিটো কৰ্মৰ যিটো লক্ষ্য, তেওঁলোকৰ যিটো এম এণ্ড অবজেক্ট, সেইটোৰ প্ৰতি আকৰ্ষণ হৈ পেলাই মই বিজেপি জইন কৰিছোঁ। প্ৰথম কথা, এতিয়া লোকেল প্ৰাৰ্থী হ'লে মই বুলি কোৱা নাই, লোকেল প্ৰাৰ্থী হ'লে লোকেল প্ৰাৰ্থীৰ কথাটো আগতে কৈ গৈছোঁ, মই গোটেই তেওঁ চাৰিওফালে সীমাটো জানে। এতিয়া বাহিৰৰ পৰা এইটো কথাটো হ'ল, এতিয়া পাৰ্টী হাইকমাণ্ডে যিটো কৰিব, যেতিয়া বাহিৰৰ যেতিয়া আপুনি এতিয়া লোকেল মানুহ, এতিয়া আপুনিও টিকেটৰ আপুনি দাবীদাৰ, গতিকে মই বাহিৰৰ মানুহ, টিকেটটো মোক দিলে মানে পাৰ্টীৰ হাইকমাণ্ডে, তেতিয়াতো আৰু পাৰ্টী একো নাথাকিব, সেইটো তেতিয়া আপুনি পোষ্ট কৰিব নোৱাৰিব বুলি মই ভাবোঁ। গতিকে কিন্তু এইটো কথাও ক'ম আকৌ, যে লোকেল প্ৰাৰ্থীজন হ'লে তেখেতে গোটেই প্ৰত্যেকটো কোণা, প্ৰত্যেকটো এংগুল, গোটেইখিনি কথা সমষ্টিৰ কথা জানে। ক'ত কি আছে, ক'ত বাঘ আছে, ক'ত ভালুক আছে, ক'ত কি আছে, ক'ত মাছ আছে, ক'ত কি আছে, গোটেইখিনি কথা জানে। গতিকে তেওঁ যদি লোকেলি যে পায়, এইটো মই বুলি কোৱা নাই, মই দাবীদাৰ বুলি কোৱা নাই, গতিকে মই কৈছোঁ, গতিকে তেতিয়াতো মানে সমষ্টি উন্নয়ন আপোনাৰ প্ৰশ্নটো মানে উত্তৰ দিয়াটো অসুবিধা হয়তো সদায় কম। সেই কালাৰগাঁও সমষ্টি এটা নানা জাতি উপজাতিৰ এটা সমষ্টি। এইটো সমষ্টি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ হওক, গোটেই অসমৰ ভিতৰত গোটেই আমাৰ কালাৰগাঁও সমষ্টি এনেকুৱা জাতিৰ গোটেই সমষ্টি আছে। তাতে ধৰ্মীয় সংখ্যালঘু আছে, খ্ৰীষ্টিয়ান আছে, গোটেইকেইটা ধৰ্মই আছে। গতিকে কালাৰগাঁও সমষ্টিটো এনেকুৱা সমষ্টি, গতিকে আপুনি প্ৰত্যেকটো ধৰ্মৰ লগতে প্ৰত্যেক জাতি জনগোষ্ঠীৰ লগতে আমি মিলি চলিলেহে কালাৰগাঁও সমষ্টিটো মানে তেওঁলোকৰ মন বুজি কাম কৰিলেহে আমাৰ কালাৰগাঁও সমষ্টি উন্নতি হ'ব। আৰু দ্বিতীয় কথাটো কৈছিলে, আপুনি কি কৈছিলে দ্বিতীয় কথাটো আপোনাৰ এতিয়া মোৰ এইটো কুৱেশ্যনটো কৰিবলগীয়া বহুত কাম আছে। এইটো মোৰ যিটো পৰিকল্পনা আছিল, মই বিধায়ক থাকোঁতে যিটো পৰিকল্পনা আছিল, কালাৰগাঁও ডাঙৰ খুব ভাল হস্পিটেল হ'ব পাৰিলে, এখন মেডিকেল কলেজ লাগে, কাৰণ গোটেই নৰ্থ এৰিয়াটো একেবাৰে অৰুণাচলৰ বৰ্ডাৰ, ভূটান বৰ্ডাৰৰ পৰাই কভাৰ কৰিব। যদি কালাৰগাঁৱত এখন মেডিকেল কলেজ হয়, সেইটো কভাৰ হ'ব। কালাৰগাঁৱত জেগা আছে, গভৰ্ণমেণ্ট মাটি বহুত লেন আছে। যদি মেডিকেল কলেজ এখন যদি গভৰ্ণমেণ্টে দিয়ে বা গভৰ্ণমেণ্টে যদি লোকেল MLA যদি লাগিবলৈ আনে, সেইটো এটা সাংঘাতিক ভাল কথা হ'ব। আৰু দ্বিতীয় কথা হ'ল, টেকনিকেল কলেজ লাগিব এখন, টেকনিকেল কলেজ, যেনে ইঞ্জিনিয়াৰিং কলেজ, কাৰণ গোটেই আজি প্ৰযুক্তিবিদ্যাতে হওক, ইঞ্জিনিয়াৰিঙতে হওক, মেডিকেলতে হওক, চবতে আগবাঢ়িছে। কিন্তু কালাৰগাঁও সমষ্টি সেইটোলৈ পিছপৰা। দ্বিতীয় কথাটো হ'ল, ৰাস্তা পদূলি আমাৰ এতিয়াও পিছ পৰি আছে। গাঁৱত ভাল ৰাস্তা নাই, গাঁৱত যাবলগীয়া ভাল ৰাস্তা নাই। এনেকুৱা ৰাস্তা আজিৰ তাৰিখলৈ বাৰিষা সময়ত মানে বোকা হয় ৰাস্তা, গতিকে এইটো এটা আছে। খোৱাপানীৰ চিন্তা আছে, গাঁৱত প্ৰত্যেক গাঁৱত ঘৰে ঘৰে পানী পোৱা নাই, খোৱাপানীৰ চিন্তা আছে। ইলেক্ট্ৰিচিটি চিন্তা পাইছে যদিও মানে যিমান হিচাপে হ'ব লাগিছে তেনে আজিলৈ হোৱা নাই। আৰু ৰাস্তা পদূলি নহ'লে উইদাউট ওচৰত ৰাস্তা নোহোৱাকৈ উইদাউট ৰাস্তা, উইদাউট ৰোড আপোনাৰ গাঁও উন্নয়ন হ'ব নোৱাৰে, কোনো সমাজ উন্নয়ন হ'ব নোৱাৰে। গাঁৱত যেতিয়া ৰাস্তা থাকিব তেতিয়াহে কাম হ'ব। আৰু খোৱাপানীটো লাগিব, স্বাস্থ্যৰ কাৰণে খোৱাপানীটো লাগিব। খোৱাপানী আজিৰ তাৰিখ হ'লে এতিয়াও মই ক'ব খোজোঁ যে মোৰ ঘৰতে, মোৰ গাঁৱতে দুফালে দুটা
পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ দুটা প্ৰজেক্ট আছে, কিন্তু সেই দুটা ফেইল হৈ পৰি আছে। আজিলৈ আমাৰ গাঁৱৰ মানুহে, মোৰ গাঁৱৰ মানুহখিনি আজিলৈ মানে পানী পোৱা নাই। এইটো এটা কথা, এইবিলাক কৰিব লাগিব। এইটোৱে মই উদাহৰণ দিলোঁ, বৃহত্তৰ টেঙাবাৰী কালাগাঁও চৌধুৰীবাৰী এৰিয়াত খোৱা পানী আজিলৈ যোগান নাই। আছে যদিও সেই আপোনাৰ মানে এইটো আৰু মানে কি কওক, এই মৰুভূমিত এটুপা পানীৰ নিচিনা হৈ আছে। কৰিবলগীয়া কামখিনি এইখিনি কথা আপোনাৰ প্ৰশ্নৰ জৰিয়তে এই কথাখিনি আহিছে। খালি এখন ধুনীয়া ষ্টেডিয়াম এটা লাগে, এখন ভাল হস্পিটেল এখন লাগে, আৰু কি কৈছিলে এখন টেকনিকেল ইনষ্টিটিউট এখন লাগে, ITI হওক, ইঞ্জিনিয়াৰিং কলেজে হওক, পলিটেকনিকে হওক, এনেকুৱা এখন লাগে। কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকে আজি প্ৰত্যেকটো জেগাতে আপোনাৰ এখন পলিটেকনিক হৈছে, ইঞ্জিনিয়াৰিং ইনষ্টিটিউশ্যন হৈছে, সেইবিলাক লাগে। আৰু মেডিকেল কলেজ হ'লেতো আমাৰ গোটেই যদি কালাগাঁৱত এখন মেডিকেল কলেজ গভৰ্ণমেণ্টে দিয়ে বা গভৰ্ণমেণ্টে আনিব পৰা যায়, তেতিয়াহ'লে গোটেই নৰ্থ বেংকটো আমাৰ কভাৰ কৰে। আমাৰ কালাগাঁও উত্তৰৰ ফালৰ পৰা অৰুণাচল, ভূটান বৰ্ডাৰ পৰ্যন্ত ওদালগুৰি গোটেইখিনি পানী লৈ এটা মানে ভাল এটা মানে পৰিৱেশ সৃষ্টি হ'ব। মানে স্বাস্থ্যৰ ক্ষেত্ৰত জনসাধাৰণে এটা উপকাৰ পাব। এটা ডেকা ল'ৰা, য়ং ল'ৰা, শিক্ষিত ল'ৰা, তেওঁ দেখিছোঁ, টিভিতে দেখিছোঁ, মই এনে প্ৰেক্টিকেলি তেখেতক মই লগ পোৱা নাই। তেখেতক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ, মই শুভেচ্ছা জনাইছোঁ। তেখেতে এইবাৰ BTC তেখেতে প্ৰধান হৈ পেলাই তেখেতে চলাব। মই আশা ৰাখিছোঁ তেখেতে ধুনীয়াকৈ চলাব। আৰু অনাগত দিনত যিটো হয় সেইটো আৰু মই ক'ব খোজা নাই। কাৰণ প্ৰমোদ বৰুৱা আহিছে যেতিয়া চবৰে মৰমৰ, চবৰে আদৰৰ, চবৰে মৰম হৈ তেখেতে আহি জিকি আহিছে, BTC প্ৰধান হৈছে। মই আশা ৰাখিছোঁ, মোৰ বিশ্বাস আছে তেখেতে BTR তাৰমানে গোটেই BTR এৰিয়াত তেওঁ উন্নয়নটো আগবঢ়াই নিব। Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.